তোৰ কাৰণে মই মদাহি নাম পালো কিয় কইলি ৰে কিয় কইলি হা হৈছে তোৰ মইতো ভাল খবৰ দিবলৈ আছে ভাল খবৰ আৰু তই দিবি হা তোৰ কাজি হেই মাৰি পেলাম আজি মই তনাক নহয় মানে আৰে হ'ব শুনচোন একো নাই অ বুজিবলৈ চেষ্টা কৰ আৰে হেল্ল' 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 কৃষ্ণ কি হল তই মোক ইয়ালে মাতিলি যে তই মোৰ সকলো শেষ কৰি পেলালি কিয় হা কিয় তোৰ কাৰণে মই মদাহি নাম পালো কিয় কইলি ৰে কিয় কইলি হা হৈছে তোৰ মইতো ভাল খবৰ দিবলৈ আছে ভাল খবৰ আৰু তই দিবি হা তোৰ কাজি হেই মাৰি পেলাম আজি মই তনাক মই কল দিছিলো তোক হেই তোৰ হেই কিয় তই মোৰ সকলো ভাঙিলি ক কিয় আৰে মই ভুল নাই ৰচোন ৰ তই জাননে মই তাইৰ প্ৰেমত নহয় তাইহে মোৰ প্ৰেমত পৰিছিল যিটো মই কেতিয়াও নিবিচাৰো আৰু মই কি বিচাৰো জান তই আৰু তাই যদি ইটোৱে সিটোক ভাল পাও তেতিয়াহ'লে তহঁতি এক হ মই চিৰদিন তহঁত দুয়োটাকে মোৰ বন্ধু হিচাপে বিচাৰো আৰু সেইকাৰণে চাগে তনয়ে তোক ফোন কৰি যিটি কথা ক'ব পাৰে বনুজ আহ মই তোক এঠাইলৈ লৈ যাব লাগিব আৰু ৰাস্তাত তনয়কো উঠাই লৈ যাম আমি বল যাওঁ এনেকৈ যাবি নেকি ৰুমত গৈ ড্ৰেছযোৰ চেঞ্জ কৰি ল'ম বল হ'ব এয়াই মোৰ পৰিচয় মই ইয়াতে ডাঙৰ দীঘল হৈছো এইবোৰ কথাটো নজনা নহয় তই এইবোৰ কথা এতিয়া কলি যে আচলতে এইখিনিতে মেইন কথাটো আহে তহঁতৰ নিচিনাকৈ মা দেউতা বাই ভনী ককাই ভাই মাহী পেহী এই সম্পৰ্কবোৰ মই কেতিয়াও পোৱা নাছিলোঁ সম্পৰ্ক বুলিবলৈ মই তহঁত দুটাৰ মাজৰ বন্ধুত্বকে পাইছোঁ আৰু এই বন্ধুত্বক মই কেতিয়াও শেষ হৈ যাবলৈ নিদিওঁ তহঁত দুটা মোৰ এটা মুদ্ৰা ইপিঠি সিপিঠি মোক গোটেই মুদ্ৰাটোৱে লাগে তাৰ এটা চাইড নহয় কিন্তু কোনো কিন্তু চিন্তু নাই মুখৰ আগত কৈছো যদিও ই কেনেকুৱা ল'ৰা মই ভালকৈ জানো ইটোক বহুত ভাল পায় ইটোক বহুত সুখত ৰাখিব তই চাগে ভাবিছ মোৰ প্ৰতি অলপ তোৰ ফিলিংছ আছে কাৰণে মই কিজানি তোক বেছিকৈ মৰম কৰিম কিন্তু ই সত্য নহয় আচলতে ই প্ৰকাশে তোক বহুত মৰম আৰু চেনেহে উপচাই পেলাব তই বিশ্বাস কৰ ইটোক বহুত আগৰ পৰাই ভাল পায় আৰে কৃষ্ণ তই এইবোৰ হ'ব মই আৰু একো নকওঁ তহঁতি নিজে সিদ্ধান্ত মই বাহিৰতে আছো